ওহিব হাগদুলিয়া জান ভন্তি তোমাকে বুজাতান গুৱাহাটী ডিব্ৰুগড় কাজিৰঙা ৰেঙাগড় আই কলিজা তুমি মোৰে সঁচাকৈ তুমি মোৰে অতিকৈ আপোন নতুনকে আৱিষ্কাৰনো কেনেকৈ হ'ল কি আৱিষ্কাৰ বোলো তোৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ কলিজাজনী হে জকৰ মই সেইটো কথা নাই কোৱা নহয় মোৰ যে পেটত থাকে কলিজা বুকুৰ ভিতৰত থাকে হে কলিজাৰ কথা কৈছো তাৰো কথা ভাব তই ইনছে মিলিয়ে আচ্ছা গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ মৰ্নিং 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 ভালে ঘৰলে আছ ন সকলোৱে ভগৱানৰ আশীৰ্বাদত নমৈ যে আছো আৰু ভাল হৈছে খুব ভাল হৈছে তাকেহে ছাৰ ভগৱান সাক্ষী আছে মানে তো ইতিহাস সাক্ষী আছে ছাৰ আজিলৈকে কাৰো মা দেউতাকে এনেকৈ কৈ পোৱা নাই যে বেটা অ বাবু বহুত পঢ়া শুনা কৰিলি অলপ মোবাইলটোকে টিপচোন মোবাইলটোকে চা আয়ক কামায়ো ছাৰ আপুনিয়ে কওকচোন আপোনাৰ ল'ৰাটোক মোবাইল টিপিবলৈ দিয়ে নেকি কেতিয়াবা এনেকে কয় নেকি নাই মই আজিলৈকে কৈ পোৱা নাই এতিয়া ছাৰ আপুনি নিজে প্ৰমাণ হৈ থিয় দিলে না নিজকে নিজে প্ৰমাণ পালে না কথাষাৰ কিমান দূৰ হৈছে অ ল'ৰা পালো হ'ব বন্ধ কৰ তোৰ ফকতীয়া 420 কথাবোৰ এ মিছা ক'লে কি ডাল হ'ব ছাৰ এ আমাৰ গাঁৱত আমাৰ চহৰত চিনেমা হল নাই যে সেই কাৰণে কেজিএফ চেপ্টাৰ 2 ফিল্মখন চাবই পৰা নাই এ বেলেগে দেখোন মোবাইলতে চাই আছে জপা টপা ডাউনলোড কৰি মোৰ বেয়া লাগে ছাৰ বেলেগে ইমান কষ্টকে বনাইছে সেইখন আৰু জপা টপা চুৰ কৰি চামনে ওহো ইমান মৰম লগা ল'ৰাটো বৰ ধুনীয়া কথা কৈছচোন মোৰ ক্ষেত্ৰত আকৌ ছাৰ এই বেলেগহে হৈছে কেজিএফ চেপ্টাৰ 2 সেই চিনেমাখন আধা আধি হোৱাটছএপৰ ষ্টেটাছতে চাই খতম কৰি দিলো ও মাই গড ইমান ষ্টেটাছ ইটো চাব এটুকি ষ্টেটাছ লগাব সিটো চাব এটুকি ষ্টেটাছ লগাব সিটো চাব এটুকি লগাব হে লগাইছে পাৰ্টনাৰ বিলাক খাটাৰা যে ভাল হৈছে খুব সুন্দৰ বাৰু সানি তই কচোন মুকেশ আম্বানী আৰু তোৰ মাজত কি পাৰ্থক্য আছে এ ছাৰ ইমান চমু মুকেশ আম্বানী টাইটেলটো হৈছে আম্বানী কিন্তু মোৰ টাইটেলটো হৈছে বৰুৱা মানে সানি বৰুৱা অ হৈছে হোৱাটোতো নোহোৱা নহয় অলপ বেলেগ ধৰণৰ পাৰ্থক্য কচোন মুকেশ আম্বানীয়ে বহুত ধনী কিন্তু মই দুখীয়া হৈছে দে এইবাৰ তই ক মুকেশ আম্বানী আৰু তোৰ মাজত থকা এটা গভীৰ সম্পৰ্কৰ বিষয়ে কচোন এইটোনো আৰু কি ছাৰ মুকেশ আম্বানীৰ যিমান এটিটিউড আছে মোৰো সিমানেই এটিটিউড আছে কাৰণ আম্বানীও মোৰ ঘৰত নাহে ময়ো আম্বানীৰ ঘৰত নেযাওঁ চিধা কথা কি খাতৰা কথা কৈ দিলি ৰে অ ছাৰ চিধা কথা বঢ়িয়া খুব ভাল হৈছে থেংক ইউ ছাৰ ওকে আজি হৰি তই এটা গান গাবি হা গান শুনিবলৈ মন গৈছে তোৰ মুখত বেয়া লাগে ছাৰ ভাবিলে কিবা লাগে যিটো সময়ত কুলিৰ মাত শুনিব লাগিছিল সেইটো সময়ত মাকা ভেকুলিৰ সমবেত সংগীত শুনি আছো এয়াই জীৱন আচ্ছা খামাইছা ভেকুলিৰ সমবেত সংগীত তোৰ দৰাইছে ন দে গাই দে গানটো ওকে ছাৰ চকুৱে কান্দিলে চকুৱে হাঁহিলে বৰ মৰম লগাকৈ কুকুৰে ভুকিলে হিয়ালে কান্দিলে বৰ বেয়া লগাকৈ তুমি মোৰে কলিজা শুনৰে ঐ টুকুৰা তুমি মোৰে কলিজা শুনৰে ঐ টুকুৰা অ শুনছে নাই ঐ চাইনো চাই থাকিবৰ মন বাহ কি হেভি দিছ ৰে থেংক ইউ ছাৰ most welcome গান কিন্তু ফাৰ্ষ্ট ক্লাছ হৈছে দেই একদম ছাৰ ফাৰ্ষ্ট ক্লাছ হৈছে এটা কথা কি গম পাই নাই ছাৰ 100 টকা দি 2 লিটাৰ গাখীৰ খাওক একোৱেই নহয় কিন্তু 80 টকা দি এটা কোৱাটাৰ খাওক ৰিজাল্ট লগালগ পাই যাব ছাৰ ঐ ল'ৰা কি কলি তই কি কলি ছাৰ 100 টকা দি 2 লিটাৰ গাখীৰ কিনি খাওকচোন একোৱেই নহব কিন্তু 80 টকা দি এটা কোৱাটাৰ খাওক লগালগ প্ৰমাণ পাই যাব ৰিজাল্ট পাই যাব গাখীৰ কৰি যাব ছাৰ হৰি
চালা মহাপণ্ডিত 200 দিন 32টা ধৰি পৰিব কোনে শিকালে এইবিলাক কথা কোনে শিকালে মোবাইলত পাইছিলো ছাৰ মোবাইলত পাইছিলে নেক্সট টাইম আৰু এনেকুৱা কথা নকবি হ'ব ছাৰ হ'ব বুলি তো প্ৰত্যেক দিনাই ক তেনেহ'লে নহ'ব বাবা কি নহ'ব হ'ব ক অ'কে ছাৰ হ'ব ক'বলৈ আহে চানি তই ক জীৱনত কেতিয়াবাৰ চিৰিয়াছ হৈ পাইছ না চিৰিয়াছ হয়তো পাইছো কিন্তু মাত্ৰ এটা কাৰণত কোনটো কাৰণত যেতিয়া ছাৰ মোবাইলত নটিফিকেশ্যন আহে বোলে ইয়ৰ মোবাইল বেটাৰী ইজ লো অনলি 1% ৰিমেইনিং প্লিজ কন্টেক্ট দা চাৰ্জাৰ আয় কামাই খালে চব শেষ কৰিলে এইকেইটাই কতনো খাইছোং ছাৰ জাষ্ট কথাটোহে কৈছোং কথা কয় 420 চাল্লা হ'ব দিয়ক যি হ'ল বাদ দিয়ক ছাৰ এইবোৰ কথা মই খাতৰা এটা সূত্ৰ আৱিষ্কাৰ কৰি দিলোঁ আপুনি যেতিয়া শুনিব আপুনি কৈছো নহয় কি হ'ব ইমান খাতৰা সূত্ৰ আৱিষ্কাৰ নকৰিবি ক মোৰ এনে হাৰ্ট এটেক আছে শুনি কেনে কি জানি ওপৰলৈ গুচি যাবগেও পাওঁ শ্ল' মোচনত কৰ শ্ল' মোচন হ'ব ছাৰ সূত্ৰটো এনেকুৱা ধৰণৰ 1 + 1 = 14 কেনেকৈ হ'ল 1 + 1 = 14 1 + 1 = 14 ল'ৰা দিছ ইজ ইম্পচিবল নহয় ছাৰ 1 + 1 = 14 দিছ ইজ পচিবল জানো পাই তেনেহ'লে তই কি ভাবি কৈছ মই সেইটো নেজানিম নহয় আপোনালোকে জানে যদি কমেণ্টত কওকচোন বোলো 1 + 1 = 14 কেনেকৈ হ'ল 1 + 1 = 2 হে আমাৰ দিমাগে বেলেগ কাম কৰে ছাৰ খাতৰা আমি বস্তু দে এইবিলাক ফটা লেকচাৰবিলাক তই পাছতো মাৰিব পাৰিবি কেনেকৈ হ'ল সেইটো ক 1 + 1 = 14 একৰ্ডিং টু মেথমেটিক্স ছাৰ অংকৰ মতে আমি যিকোনো এটা সংখ্যা বা আখৰক কিবা এটা ধৰি ল'ব পাৰোঁ যেনে কিবা x মানে আমুক তামুক y মানে আমুক তামুক তেনেকৈ যে ধৰি লওঁ ঠিক তেনেকৈ এই ক্ষেত্ৰত 1 মানে আমুক ধৰিম আৰু 1 মানে তামুক ধৰিম ধৰি লোৱাটোতো বুজিছোং বাৰু কিন্তু কি বুজাব বিচাৰিছ কি ধৰি লৈছ সেইটোহে নাই বুজা মই ভালকে বুজাই দিয়া নাই সম্পূৰ্ণ কেনেকৈ বুজিব আপুনি তেনেহ'লে দে আকৌ বুজাই কিনো লেকচাৰখন মাৰি আছ আপুনি আকৌ মাজতে টেবেক মাতি আছে কেনেকৈ বুজাং বুজা যদি সোনকালে বুজা নহ'লে ক'লে নুবুজাবি হ'ব ছাৰ মই বুজাই দিছোং একটো মই কিবা ধৰি লৈছোং ছাৰ আপুনি কওকচোন এক সপ্তাহত কেইদিন থাকে এইটো দেখোন সকলোৱে জানে এক সপ্তাহত থাকে 7 দিন মজা এই ক্ষেত্ৰত মোৰ সূত্ৰটো মতে মই ধৰি লৈছো যে এক মানে হৈছে এক সপ্তাহ আৰু আনটো এক মানে হৈছে আন এটা এক সপ্তাহ আপোনালোকে ভালদৰে জানে এক সপ্তাহ থাকে 7 দিন গতিকে ছাৰ মোৰ সূত্ৰটো মতে কি হয় 1 + 1 = 14 এইটোকে যদি মই ভাঙি পাতি লিখোঁ মই আগতে কৈছো 1 মানে ধৰি লৈছো এক সপ্তাহ গতিকে